নমস্কাৰ বন্ধুসকল, চৰকাৰী চাকৰি আৰু এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। কি এই চাকৰি, কি কি ডকুমেণ্টছ লাগিব, সম্পূৰ্ণ তথ্য দিম এইটো ভিডিঅ'ত। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। SBI ক্লাৰ্ক ৰিকুৱাৰমেণ্ট 2022 5,008টা জুনিয়ৰ এছিষ্টেণ্ট ভেকেঞ্চি আছে। অসমৰ কাৰণে 258টা পোষ্ট খালী আছে। 359টা পোষ্ট নৰ্থ ইষ্টৰ কাৰণে আছে। এজ লিমিট 20 বছৰৰ পৰা 28 বছৰ। এজ অন 1/8/2022। এজ ৰিলেক্সন ST SC 5 বছৰ, OBC 3 বছৰ, PWD 10 বছৰ, PWD OBC 13 বছৰ, PWD SC ST 15 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব। গ্ৰেজুৱেশ্যন ফাইনেল ইয়াৰ এপিয়াৰিং ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব, কিন্তু 30/11/2022 তাৰিখৰ আগত ৰিজাল্ট দিব লাগিব। লোকেল লেংগুৱেজ জানা কেণ্ডিডেটক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ST SC PWDৰ কাৰণে কোনো ফিজ নালাগে। জেনেৰেল OBC EWSক 750 টকা ফিজ দিব লাগিব। অনলাইন মোডতো ফিজটো দিব পাৰি। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং অথবা UPI ID মোডেৰে দিব পাৰি। অনলাইনৰ লাষ্ট ডেট 27 ছেপ্টেম্বৰ 2022। ধন্যবাদ।